পৃথিৱীৰ আটাইতকৈ ধনী ইনভেষ্টৰ বুলি খ্যাত ৱাৰেন বাফেটে এবাৰ কৈছিল, ইফ ইউ বাই থিংছ ইউ ডু নট নিড চুন ইউ উইল হেভ টু চেল দ্য থিংছ ইউ নিড। অৰ্থাৎ যিবোৰ বস্তু তুমি কিনিছা যদি আজি তাৰ কোনো বিশেষ প্ৰয়োজন নাই, মনত ৰাখিবা অতি সোনকালে তুমি তোমাৰ প্ৰয়োজনীয় বস্তু বিক্ৰী কৰিবলগীয়া হৈ যাব। মানুহক ষ্টেটাছ দেখুৱাবলৈ গৈ নিজৰ অতি আৱশ্যকীয় টকা খৰচ কৰি এনেও লাভ নাই, কিয়নো তোমাৰ উন্নতি মানুহে এনেও দেখি ভাল নাপায়। কিন্তু আজি আমাৰ অসমৰ সমাজত তাৰ উল্টাটোহে দেখা পোৱা গৈছে। মানুহে ছ'চিয়েল মিডিয়াতে হওক বা দৈনন্দিন জীৱনতে হওক ইমানেই ষ্টেটাছ দেখুৱাবলৈ গৈছে যে তাৰ ফলত লাগিলে লোনত ডুবি নাযাওক কিয়। আগৰ জেনেৰেশ্যনটো ধনী নহ'লেও এটলিষ্ট ধাৰুৱা নাছিল, ঋণ লোৱা বুলি ক'লে ভয় কৰিছিল। কিন্তু আজিৰ দিনত লোন লোৱাটো এটা ফেশ্বন হৈ পৰিছে। পাৰ্চনেল লোন, কাৰ লোন, হোম লোন, ক্ৰেডিট কাৰ্ড লোন আৰু কিমান ধৰণৰ যে লোন। আৰু আজি কেইবছৰমানৰ পৰা ইয়াৰ প্ৰকোপ আমাৰ সমাজত ইমানেই বেয়াকৈ পৰিছে যে মানুহে যিকোনো সৰু সুৰা বস্তু কিনিবলৈ লোনৰ সহায় লৈছে। আনকি কিছুমানেতো ছোৱালীৰ তুলনি বিয়া, অন্নপ্ৰসন্ন এনে সাধাৰণ অনুষ্ঠান এটাক বেছি ৰমক জমক কৰি মানুহক দেখুৱাবলৈ লোন লৈছে, যিটোৱে পাছত মানুহ ঘৰৰ আৰ্থিক সংকটৰ কাৰণ হৈ পৰে। এনেধৰণৰ আৰু বহু কাৰণ আছে যাৰ বাবে আমাৰ অসমীয়া সমাজ আৰ্থিকভাৱে আগবাঢ়িব পৰা নাই বা সহজ অৰ্থত দুখীয়া হৈ আছে। চ' আজি ভিডিঅ'টোত তেনে আৰু কেইটামান উল্লেখযোগ্য সমস্যা আৰু তাৰ সমাধানৰ বিষয়ে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ অনুৰোধ জনালোঁ। প্ৰথম কথা, পইচাৰ ব্যৱহাৰ। সাধাৰণতে আমাৰ হাতলৈ পইচা অহাৰ লগে লগে আমি খৰচা কৰাৰ কথা চিন্তা কৰোঁ। সৰহসংখ্যক লোকেতো পইচা অহাৰ সম্ভাৱনা দেখাৰ পৰাই বাকী কৰি হ'লেও খৰচা কৰিবলৈ আৰম্ভ কৰি দিয়ে। শেষত ভুলক্ৰমে থাকি গ'লে ছেভিংছ, ইনভেষ্টমেণ্টৰ কথা চিন্তা কৰে, যাৰ ফলত আমাৰ বিশেষ ছেভিংছ বা ইনভেষ্টমেণ্ট গোট নাখায়গৈ। আৰু কিবা এটা সমস্যা আহিলেই লোকৰ পৰা আকৌ ধাৰ ল'বলগীয়া হয় বা নহ'লে লোন ল'বলগীয়া হয়। কিন্তু আমি আৰ্থিক উন্নতিৰ দিশত আগবাঢ়িব হ'লে আমাৰ হাতলৈ পইচা অহাৰ লগে লগে সৰ্বপ্ৰথমে আমি তাৰ এটা অংশ ছেভিংছ কৰিব লাগিব। আপোনাৰ হাতলৈ যিমানেই পইচা নাহক কিয়, কোনোবাই ভাল চাকৰি বা ভাল ব্যৱসায় কৰে লাখ টকা আহে, কোনোবাই হাজিৰা কৰে বা সৰু ব্যৱসায় কৰে 1000 টকাই আহক, কিন্তু তাৰ এটা অংশ ছেভিংছ কৰিবই লাগিব, যিটোৱে ভৱিষ্যতে তেওঁক আৰ্থিক উন্নতিৰ দিশত আগবঢ়াই নিয়াৰ লগতে ঋণৰ সমস্যাৰ পৰাও আঁতৰাই ৰাখিব। আমাৰ ওচৰে পাজৰে থকা মাৰোৱাৰী বা বাহিৰাগত ব্যৱসায়ীসকললৈ মন কৰিলে আপুনি গম পাই যাব কিদৰে তেওঁলোকে পইচাৰ সৎ ব্যৱহাৰ কৰাৰ ফলত এখন সৰু দোকানৰ পৰা আৰম্ভ কৰা ব্যৱসায় আজি এখন ব্যৱসায় ক্ষেত্ৰ গঢ়ি তুলিছে। তাৰ বিপৰীতে যিবোৰ মানুহে পইচা সৎ ব্যৱহাৰ কৰিব জনা নাই তেওঁলোকে বিশেষ উন্নতি কৰিব পৰা নাই। দ্বিতীয়তে, চাকৰিৰ মানসিকতা। শেহতীয়াকৈ ADRE আণ্ডাৰত হৈ যোৱা অসম চৰকাৰৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ 12,000 পোষ্টৰ বাবে কেণ্ডিডেট আছিল 32,36,000। গতিকে আপুনি নিজেই বিবেচনা কৰি চাওক আমাৰ অসমত কিমান সংখ্যক শিক্ষিত নিবনুৱাই ভৰি আছে, অথচ এইখন অসমতে হাজাৰ হাজাৰ বাহিৰাগত মানুহ আহি লাখে লাখে টকা ঘটিছে। আজিৰ দিনত অসমৰ প্ৰায় গোটেইকেইখন মূল চহৰৰ মাজমজিয়াত বাহিৰাগতৰহে দপদপনি। আমাৰ থলুৱা অসমীয়াই চাকৰি বিচাৰি বা দুটকা ঘটিবলৈ কেৰেলা, বেংগলোৰ নিচিনা চহৰত গৈ হাবাথুৰি খাই ফুৰিছে, আনফালে অসমত অনা অসমীয়া ৰাজত্ব কৰি আছে। ইয়াৰ আঁৰত বহুতো ৰাজনীতিক বা সামাজিক কাৰণ আছে যাক মই এই ভিডিঅ'ত আলোচনা কৰিব বিচৰা নাই। কিন্তু আমাৰ অসমীয়াই অসমতে কিয় সফল হ'ব পৰা নাই? তেওঁলোকে কিয় ব্যৱসায় বা ভাল অনুষ্ঠান এটা গঢ়ি নিজকে সংস্থাপিত কৰি তুলিব পৰা নাই? তাৰ এটা মূল কাৰণ হৈছে চাকৰিৰ মানসিকতা। চাকৰি এটা বিচাৰি নিজকে সংস্থাপিত কৰিব বিচৰাটো বহুত ভাল কথা, কিন্তু চাকৰি নামত বছৰ বছৰ কাম ধান্দা নকৰি কেৱল ইণ্টাৰভিউৰ বাবে অপেক্ষা কৰি থকাটোৱে মানুহক আৰ্থিক আৰু মানসিকভাৱে কমজোৰ কৰি পেলায়। আপুনি ওপৰৰ কথাটোলৈ মন কৰক, য'ত 12,000 পোষ্টৰ বাবে প্ৰায় 32,36,000 কেণ্ডিডেটে এপ্লাই কৰিছিল, য'ত আপুনি যিমানেই চেষ্টা নকৰক কিয় 12,000 লোকেহে চাকৰি পাব, বাকী 99.5% লোক ক'লৈ যাব? গতিকে কেৱল চাকৰিটোৱে মেইন বুলি ভাবি বহি নাথাকি বেলেগ ধৰণৰ কাম ধান্দা বা ব্যৱসায়ৰ ওপৰত মন দিয়া উচিত, যাতে আমি আৰ্থিকভাৱে উন্নতি কৰিব পৰাৰ লগতে আৰু দুজনক সহায় কৰিব পাৰোঁ। তৃতীয়তে, আমাৰ অসমীয়া মানুহবোৰ অলপ লেজি হয়। মই ইয়াৰ অৰ্থ এইটো বুজোৱা নাই যে আমি কাম কৰিব নোৱাৰোঁ। আমি ইচ্ছা কৰিলে বাকী লোকতকৈ বেছি কষ্টৰ কাম কৰিব পাৰোঁ, কিন্তু আমাৰ সীমিত সপোন আৰু কাম আৰম্ভ কৰিয়েই টকা ঘটিব বিচৰা মানসিকতাটোৰ বাবে আমি ভাল ব্যৱসায় এটা প্ৰতিষ্ঠিত কৰিব নোৱাৰোঁ। কথাতে কয়, যদি তোমাক আজিয়ে পইচা লাগে তেন্তে তুমি দিন হাজিৰা কৰিব লাগিব, তোমাক যদি সপ্তাহত পইচা লাগে তেন্তে ফেক্টৰী বা বাগানত কাম কৰিব লাগিব, আৰু মাহেকত যদি লাগে তেন্তে চাকৰি, আৰু ভবাৰ দৰে পইচা ঘটিব হ'লে ব্যৱসায় কৰিব লাগিব। ইয়াৰ কোনো নিৰ্দিষ্ট সময় নাথাকে, হয়তো এবছৰটো হৈ যাব পাৰে, হয়তো 10 বছৰ লাগি যাব পাৰে। গতিকে নিজে ভাবি চালেই গম পাই যাব আমি অসমীয়া মানুহবোৰ কোনটো কেটেগৰীত পৰোঁ। আজি আমাৰ অসমীয়া ব্যক্তি বাহিৰৰ বহু ৰাজ্যত আছে কৰ্মসূত্ৰে, কিন্তু তাৰে 2-এজনক বাদ দি সৰহসংখ্যকে ছিকিউৰিটি গাৰ্ড, কোনো কোম্পানীৰ লেবাৰ বা হোটেলৰ ৱেটাৰ নিচিনা সৰু সুৰা কাম কৰি নিজকে চলাই আহিছে। মাফ কৰিব, মই সৰু সুৰা কাম কৰে বুলি কাকো ইনচাল্ট কৰা নাই, কিন্তু আমি সৰু সুৰা কামৰ পৰা ডাঙৰ কামলৈ কিয় যাব নোৱাৰোঁ, কিয় আমি ভাল বিজনেছ ছেট কৰিব নোৱাৰোঁ, সেইটোহে ক'ব বিচাৰিছোঁ। বাহিৰৰ মানুহে অসমীয়া মানুহ বুলি ক'লে এটা মন্তব্য কৰে যে অসমীয়া মানুহে কাইলৈৰ কথা চিন্তা নকৰে, বছ আজিয়ে ঘটিব লাগে, আজিয়ে খাই উৰাই দিব লাগে। কাৰ্ল কৃষ্ণে দেখা কথাষাৰ এক প্ৰকাৰ শুদ্ধ। কাইলৈ কি হ'ব কোনেও নাজানে, কিন্তু সেই বুলি আমি
খৰচ কৰি শেষ কৰি দিয়াতকৈ 2 টকা বেছিকৈ জমা কৰি যোৱাটোহে উচিত, যাতে বিপদ আহিলে নিজৰ মূল্যৱান সম্পত্তি বা মাটি ভেটি অনা অসমীয়াক বিক্ৰী কৰিবলগীয়া নহয়। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আমি অসমীয়া নহয় দুখীয়া কিহৰ দুখীয়া হ'ম সেই গানটো সেইটো সময় অৰ্থাৎ স্বাধীনতা আগৰ সময়ৰ বাবেহে প্ৰযোজ্য আছিল। কিন্তু আজি তাৰ বিপৰীতে ভূপেন হাজৰিকাদেৱৰ আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব, সেই কথাষাৰে প্ৰযোজ্য হ'ব। অসমৰ উন্নতিত কিছুমান প্ৰাকৃতিকত বা ৰাজনৈতিক কাৰণো বাধাস্বৰূপ নথকা নহয়, কিন্তু আমি সেই বুলি বাহানা নিদি নিজকে ভাবি চাওকচোন, আমি সঁচাকৈয়ে নিজৰ উন্নতিৰ বাবে সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁনে? নিজকে এবাৰ হ'লেও বাহিৰাগত এজন সফল ব্যৱসায়ীৰ লগত কম্পেয়াৰ কৰি চাওক, আমি তেওঁৰ দৰে একাগ্ৰতা আৰু কষ্টৰে কাম কৰিছোঁনে? শেষত এষাৰ কথা মনত ৰাখিব, সন্মুখৰ ডাঙৰ পাহাৰো মানুহে অতিক্ৰম কৰি যাব পাৰে, কিন্তু জোতাৰ ভিতৰত এটুকুৰা সৰু শিল সোমালেই মানুহে এখোজো আগবাঢ়িব নোৱাৰে। চ' আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং। জয় অসম।